নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰেংগনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কমলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁ পৰিয়ালত কোন কোন আছে আপোনাৰ বাৰু জানিবৰ মন নাযায়নে তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল কমলৰ প্ৰকৃত নাম হৈছে কমল thakuriya তেওঁৰ জন্ম হৈছিল 1991 চনৰ 4 অক্টোবৰত ছয়গাঁৱৰ পশ্চিম ধুলিগাঁৱত কমল thakuriya উৰফে কমলৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু তেওঁ আছে কমল thakuriya প্ৰথমে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত এগৰাকী হেল্পাৰ আছিল তাৰ পাছত তেওঁ হোমগাৰ্ডৰ অভিনয় কৰিবলৈ সুযোগ পায় বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কমলৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি কমলৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব